নমস্কাৰ লয়েল হেচাৰী তৰফৰ পৰা আপোনালোকক স্বাগতম তথা গুড মৰ্ণিং। এইটো হ'ল ৰাতিপুৱাৰ পৰিৱেশ। আজি মই দানা পানী যোগাৰ কৰি আছোঁ আৰু এইবাৰ মই মুৰ্গীখিনি এৰি দিম ঘৰৰ পৰা। এইখিনি আপোনালোকে দেখা পাইছে, মই এৰি দিছোঁ। সিহঁতে ধুনীয়াকৈ মোৰ পিছফালে এটা কোঠালি বনাইছোঁ, তাতে সিহঁতে ধুনীয়াকৈ কোনো ডিষ্টাৰ্ব নকৰাকৈ তাতে যাই থাকিব। তাতে দানা পানী দি আছে। এইফালে এটা আমাৰ কুকুৰো আছে, ই বহুত ভাল হয়, সিহঁতক পুৰা গাৰ্ড দি থাকে এনি টাইম। চ' এনেকৈ মুৰ্গীৰ পোৱালিখিনি বা মুৰ্গীখিনি আগবাঢ়ি আছে। তো আগবাঢ়ি গৈ এইটো এটা কোঠালি, ইয়াতে দিনৰ সময়খিনিত ইয়াতে ৰখা হয় সিহঁতক ধুনীয়াকৈ। এইটো এটা ডাঙৰ বাউণ্ডেৰী হয় আৰু ৰাতি হ'লে আন এটা কোঠালিলৈ সিহঁতক লৈ যোৱা হয়। গতিকে ইয়াতে সিহঁতে দানা পানীখিনি দি থোৱা আছে, ধুনীয়াকৈ খাই আছে, সিহঁতে ভিটামিন খাই আছে। তো এনেকৈ সিহঁতে ভালদৰে ইয়াতে থাকি যায় দিনৰ দিনটো। যদি আপোনালোকেও ইচ্ছা কৰে এনেকৈ ঘৰতে কম খৰচত লগতে কৰি নিজেও স্বাৱলম্বী হ'ব পাৰে। যদি কৰিব বিচাৰে কোনো অসুবিধা নাই, আৰু যদি কিবা পৰামৰ্শ লাগে তেতিয়াহ'লে মোৰ যিখিনি সীমিত জ্ঞান তাৰ পৰা মই দিব পাৰিম। লগতে এইবোৰ কৰি আমি নিজৰ পকেটৰ খৰচ উলিয়াব পাৰোঁ। ধন্যবাদ, থেংক ইউ।